নমস্কাৰ, মই হেমন্ত। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে লাইফ অফ টাইম। আজি মই আপোনালোকক এনেকুৱা এখন প্ৰতিযোগিতা দেখুৱাবলৈ গৈছোঁ, যিখন প্ৰতিযোগিতা আমাৰ উজনি অসমত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ পহুগড়ত আৰু কেনেদৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম যোনটো পুৰস্কাৰ আছে, সেই পুৰস্কাৰ কোনে পাবলৈ সক্ষম হয় আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি এই প্ৰতিযোগিতাৰ কমিটিৰ এজন সদস্যৰ লগত কথা পাতিম। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো আমাৰ মোৰ নাম নিতুল শইকীয়া। আপোনালোকৰ এই প্ৰতিযোগিতাৰ পতা মুখ্য উদ্দেশ্য এই প্ৰতিযোগিতা পতাৰ মুখ্য উদ্দেশ্য হ'ল মানে ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰি অতি জনপ্ৰিয় হৈছে আৰু সেই জনপ্ৰিয়তাৰ খবৰ আমিও লাভ কৰিছোঁ আৰু আমিও উজনি অসমৰ ফালে এই প্ৰতিযোগিতাক জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ এই ঐতিহাসিক পহুগড়ৰ ৰাইজক আমি চিনাকি কৰি দিব বিচাৰিছোঁ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এছিয়াৰ প্ৰথমখন চিৰিয়াখানা। গতিকে ইয়াতে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই ঠাইডোখৰ বিষয়েও আমি ৰাইজক অৱগত কৰিম। নিশ্চয় আমাৰ সফল হৈছে বুলি ভাবিছে। আপোনালোকে নিজেই দেখিছেই, মানে ইয়াত ৰাইজৰ ফুল সহযোগিতা আৰু ব্যাপক সহায় আমি লাভ কৰিছোঁ প্ৰতিযোগীসকলৰ পৰা। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়ালৈ প্ৰতিযোগী আহি আছে। অসমৰ উপৰিও মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু কেৰেলা, পশ্চিমবংগৰ পৰা প্ৰতিযোগী আহি এতিয়ালৈকে প্ৰায় 700 প্ৰতিযোগী ইয়াত মানে এতিয়া আমি দেখিছোঁ ইয়াত ডাঙৰ বিল কেণ্ডিডেট কেণ্ডিডেট বহুত বুলি ক'ব নোৱাৰে। আচলতে আপুনি অঞ্চলটো যথেষ্ট ডাঙৰ কাৰণে ইয়াত আপুনি সংখ্যাটো অলপ কম দেখিছে, কিন্তু 700 প্ৰতিযোগী ইয়াত এতিয়া আৰু যিহেতু এই প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত হৈছে, স্থানীয়ভাৱে ৰাইজ ইমান অৱগত হোৱা নাই। অৱগত হোৱাৰ পাছত নিশ্চয় ইয়াৰ সম্পূৰ্ণ সহায় পাইছোঁ, সহযোগিতা পাইছোঁ আৰু তেখেতসকলৰ সহযোগিতা আমাক এতিয়া আমাৰ শেহতীয়া খবৰ যি আহিছে, 3 কেজি 50 গ্ৰাম ওজনৰ এজনী মাছ এজন প্ৰতিযোগীয়ে ধৰিছে যে আমি খবৰ লাভ কৰিছোঁ আৰু বহু প্ৰতিযোগীয়ে মাছ ধৰি আছে। সেই খবৰসমূহ অহা নাই। শেহতীয়াকৈ অহা খবৰ অনুসৰি 3 কেজি 50 গ্ৰামৰ এজনৰ মাছজনী প্ৰথম স্থান অধিকাৰ কৰিছে। আপোনাক আমাৰ সময় দিয়াৰ বাবে ধন্যবাদ। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এজন আমি প্ৰতিযোগীৰ লগত কথা পাতিম। আপোনাৰ দাদাৰ নামটো ক'ব। মোৰ নাম জিতেন মোহন। আপুনি এতিয়া আপোনাৰ ঘৰ ক'ত? মোৰ নামৰূপ। কেনেকুৱা লাগিছে প্ৰতিযোগিতাত ভাগ লৈ? ভাল লাগিছে। আপুনি এতিয়া মাছ পালেনে? মাছ এটা পাইছোঁ 2 কেজি 45 গ্ৰামৰ। আপুনি ভাবিছেনে ভাগ্য ফুলিবনে? ভাগ্য ফুলিব বুলি ভবা নাছিলোঁ আচলতে। হয়, এইটো আৰু ভাগ্য বলতহে পাই আছিলে মাছ। হয়, আগতে এনেকুৱা যোৱা নাই, নাই যোৱা নাই। এবাৰ প্ৰথম অনুভৱটো কেনেকুৱা? ভাল লাগিছে। ধন্যবাদ।